নমস্কাৰ, মই চিৰঞ্জীৱ কোঁৱৰ। আজি আহিছিলোঁ হাবুঙলৈ। আহোমৰ ছেকেণ্ড ৰাজধানী স্বৰ্গদেউ চুকাফাৰ দ্বাৰা বিৰচিত আহোমৰ ছেকেণ্ড ৰাজধানী হাবুঙলৈ আহিলোঁ। আৰু ময়ো আহিলোঁ, আপোনালোকো দেখাওঁ বোলো বছৰৰ লাষ্ট বুলি হাবুঙলৈ কেনেকুৱা কি পৰিৱেশ। ব'লক আমি হাবুঙক এক্সপ্ল'ৰ কৰোঁ, ব'লক। ধেমাজি টাউনৰ পৰা 22 কিলোমিটাৰ নিলগত আছে এই হাবুং নামৰ আহোমৰ ছেকেণ্ড ৰাজধানী ঠাইখন। বেদৰ মতে জনা যায় যে সোৱণশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ মিলন হোৱা অঞ্চলটোক হাবুং নামেৰে জনা যায়। আৰু ইয়াৰ সাঁচিপতীয়া পুথিত পোৱা যায় যে চাওলুং চুকাফা আৰু তেওঁৰ লগত অহা 930 জন লোকে হাবুঙত 3 চক্ৰবৰ্ষক্ৰমে লাকনি দাপকেও, লাকনি ৰাইচেও আৰু লাকনি মোংপাও গড় বান্ধি ৰাজধানী পাতে। আৰু এই হাবুং শব্দটো মূলতঃ বড়ো কছাৰী মূলীয় ভাষাৰ বুলি আহোম ৰূপে জনাজাত।